ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ জিলা পৰিষদ সমষ্টিত দলীয় আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে। সমষ্টিটোত শাসকীয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থীৰ লগতে বিৰোধী দল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীৰ সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থী পৰাগ কুমাৰ দাসে নিৰ্বাচনী প্ৰচাৰ চলাইছে। নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে কালি গুপ্তেশ্বৰ জিলা পৰিষদ সমষ্টি এলেকাৰ নতুন শিঙৰি গাঁৱত বিভিন্ন ব্যক্তিৰ ঘৰলৈ গৈ এইদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। পিছফালে আছে নেকি ৰাইজ? মই আপোনালোকৰ ওচৰত বহুত চিন্তা মাগি আহিছোঁ। গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্যৰূপে নিৰ্দলীয় প্ৰাৰ্থী উঠিছোঁ। আপোনালোকৰ বহুমূলীয়া বস্তু ৰাইজে ৰাইজৰ জনাৰ্দন, ৰাইজে যাক জিকাব হৰাব ৰাইজে কৰিব। সেইটো কাৰণে মোৰ অটল বিশ্বাস আছে ৰাইজেহে নিৰ্বাচিত কৰিব প্ৰতিনিধি, আৰু গণতন্ত্ৰ দেশত আৰু সকলোৰে উঠাৰ অধিকাৰ আছে, আৰু সেই হিচাপে মই উঠিছোঁ। আৰু ৰাইজৰ যিহেতুকে বিপুল দাবীত মই উঠিছোঁ, ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী যিহেতুকে মোৰ অটল বিশ্বাস মই যে আৰামত জিকিম আৰু জিকি আহি মই ৰাইজৰ কাম কৰিব পাৰিম। ৰাইজৰ বিশ্বাস আৰু মোৰ বিশ্বাস। মানে য'তেই গৈছোঁ বিভিন্ন জনগোষ্ঠী, ভাষা জনগোষ্ঠীৰ সকলো ঘৰলৈকে গৈছোঁ। মই সকলো জনগোষ্ঠীৰ মাজতে মই মানে ইমান আদৰ পাইছোঁ। সকলো জনগোষ্ঠীয়ে কৈছে আপুনি এনেকুৱা এজন ল'ৰা যিজন বহুত দিনৰ পৰা আগৰ পৰা খেলি আছে, আপুনি আজি খেলি আজি আপুনি ইমানখিনি পাইছেগৈ, আপুনি জিকি আহক, আমি আশীৰ্বাদ দিছোঁ। আপুনি যিহেতুকে আমাৰ বহুত সমস্যা আছে, কিছুমান সমস্যা আপোনাক ক'ব পাৰিম, আপুনি বুজি পাব, আপুনি কৰিব পাৰিব। আমাৰ এটা বহুত অটল বিশ্বাস আছে। সেইকাৰণে মই আপোনাক ভোট দি জিকাবলৈ বহুতেই আমি চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰি যাম। সকলো মানুহে সমান পূৰা আদৰ পাইছোঁ, সমাদৰ পাইছোঁ, আৰু সকলো ৰাইজে মোৰ ভাল লাগিছে। ৰাইজৰ আদৰ দেখি পেলাই মই এনেকুৱা এটা ভাবিছোঁ যে মই জিকিলোৱে নেকি, মোৰ এনেকুৱা এটা অনুভৱ এটা হৈছে। কাৰণ হাৰিলে জিতিলে নাই লাজ। কাৰণ কি নিৰ্দলীয় প্ৰাৰ্থী এজন হৈ যদি মই হাৰোঁ তেতিয়াও মোৰ লাজ নালাগে, আৰু মই যদি জিকোঁ ৰাইজৰ ভাল হ'ব। আচলতে জিলা পৰিষদৰ ক্ষেত্ৰত মই আমাৰ নিৰ্বাচনী গণতন্ত্ৰক লোপ পাব নিদিয়াকৈ মই আজি নিৰ্বাচনীত মই আগবাঢ়িছোঁ, আৰু মোৰ এটা বিশ্বাস গণতন্ত্ৰক মই জীয়াই ৰাখিম। গণতন্ত্ৰৰ এটা যে মানুহৰ ৰাইজৰ ক্ষেত্ৰত যে বিশ্বাস ৰাখিবলৈ যে গণতন্ত্ৰৰ যে এটা ৰাজ্যৰ এটা গণতান্ত্ৰিক অধিকাৰ আছে, সেইবোৰতো সাব্যস্ত কৰিব পাৰিব। সেইটোকে মই আশা কৰি ৰাইজৰ সহায় সহযোগিতা লৈ মই গণতন্ত্ৰক জীয়াই ৰাখিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ মই আজি থিয় দিছোঁ। ধন্যবাদ।